ৰিভলিউশ্যন 2017-18 বৰ্ষৰ আঁচনিৰ অধীনত লাংহিনত মাছৰ পোনা উৎপাদন প্ৰকল্প উদ্বোধন পৰিষদৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্মৰ উপস্থিতিত পৰিকল্পিত মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে কৰিলে উদ্বোধন কেইবাদিন ধৰি ধাৰাবাহিক বৰষুণৰ ফলত কপিলী নদীয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ প্লাবিত হৈছে তুমপ্ৰেঙৰ বিস্তীৰ্ণ অঞ্চল ঘৰ বাৰী এৰি আশ্ৰয় লৈছে মাথাউৰিত হাহাকাৰ বৰ্ণাঢ্য ডিফু মাঞ্জাৰ ৰোডৰ SRTC 2 নম্বৰ গেটত সমীপত অৱস্থিত শিৱ শক্তি মন্দিৰত অব্যাহত শ্ৰীমদ ভাগৱত কথা ভক্তি জ্ঞান যজ্ঞ সপ্তাহজুৰি হ'ব লগা এই জ্ঞান যজ্ঞত ভিন্ন লুম্বাজং পৰিষদ সমষ্টিৰ ভিন্ন প্ৰান্তৰ পৰা সদল বলে যোগদান ভক্তসকল নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ মাছ ব্যৱসায়ৰ ক্ষেত্ৰত সমগ্ৰ কাৰ্বি আংলং জিলাত জাগৰণ অনাৰ বাবে অসম চৰকাৰে বিভিন্ন জিলাৰ বাবে ৰূপায়ণ কৰিছে বিভিন্ন আঁচনি মাছ উৎপাদন তথা ব্যৱসায় যোগেৰে উঠি অহা নিবনুৱা যুৱকসকলৰ আত্ম সংস্থাপনৰ বাট মুকলোৱাৰ বাবে আৰ্থ সামাজিক উন্নয়নৰ দিশত অৰিহণা যোগাব পাৰিব এই লক্ষ্য কাৰ্বি পৰিষদৰ অধীনস্থ মীন বিভাগৰ ব্লু ৰেভলিউশ্যন 2017-18 বৰ্ষৰ আঁচনিৰ অধীনত লাংহিনত উদ্বোধন কৰা হয় মাছ পোনা উৎপাদন প্ৰকল্প স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ জিলা মীন বিভাগৰ লাংহিনৰ মানিকপুৰত ইতিমধ্যে ব্লু ৰিভলিউশ্যন 2017-18 বৰ্ষৰ আঁচনি অধীনত লাংহিনত মাছৰ পোনা উৎপাদন প্ৰকল্প নিৰ্মাণ সম্পন্ন কৰা হয় নিৰ্মাণ সম্পন্ন হোৱাৰ পিছতে প্ৰকল্পটো আজি 12 জুলাইত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে লাংহিন পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য তৰেন্দ্ৰ বৰ্মৰ উপস্থিতিত উদ্বোধন কৰে প্ৰকল্পটি উদ্বোধনী অনুষ্ঠানত মীন উন্নয়ন বিষয়া বাপুৰাম তেৰণ প্ৰমুখ দলীয় বিশিষ্ট নেতাকৰ্মীসকল উপস্থিত থাকে প্ৰকল্পটিৰ বাবদ হিতাধিকাৰী সুভান চন্দ্ৰ গয়াৰীক 13 লাখ টকা প্ৰদান কৰা হয় আনহাতে প্ৰকল্পটি উদ্বোধন কৰি কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে সাংবাদিকৰ আগত নিজৰ মতামত এইদৰে ব্যক্ত কৰে মোৰ মন্তব্যটো বেলেগ ক'বলগীয়া নাই ভাল লাগিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিচালনা কমিটিসকলক একাসকলে এই আঁচনিৰ যোগেদি আজি ব্যক্তিগতভাৱে প্ৰথম যে এই প্ৰকল্পটো যে আৰম্ভ কৰিব পাৰিছোঁ সেইকাৰণে সেইটোৰ যোগেদি আমি উদাহৰণ হিচাপে আমি বেচিকেলি আমাৰ খেতিয়কসকলে এইটো প্ৰয়োগ কৰি বস্তুটো ভৱিষ্যতলৈ আমাৰ খেতিয়ক যিটো ভৱিষ্যত যিটো উৎপাদন ক্ষেত্ৰত আমি উপাৰ্জন আমি লাভ কৰিব পাৰিম সেইটো আশাৰে মই আজি কমিটিসকলক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমাৰ লোকেল MDC কাৰ্বি আংলং আমাৰ মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই প্ৰকল্পটো সুচাৰুৰূপে এইটোৱে প্ৰথমটো আমি LA হিচাপে আমি 50 আমি আঁচনি আমি হেৰি কৰিলোঁ কিন্তু শুভ আৰম্ভ কৰি দিয়াটো এতিয়াই প্ৰথম হয় মংগল ইংহি ৰিপৰ্ট কাট নিউজ কপিলী নদীয়ে সংহাৰীৰ ৰূপ লৈ প্লাবিত কৰিছে তুমপ্ৰেঙৰ বিস্তীৰ্ণ অঞ্চল বহাপি চটৱালী মেটাংগাঁও গৰৈমাৰী লংচপি হাতীমৰা নাম তৰাডুবি চিকামাৰী আদি অঞ্চল ইতিমধ্যে পানীৰ কবলত হাহাকাৰ বনাক্ৰান্তৰ ঘৰবাৰী এৰি আশ্ৰয় ল'ব লগা হৈছে মাথাউৰি আৰু ওখ ঠাইত আনকি বেমাৰী ৰাখিব লগা হৈছে মাথাউৰিৰ ওপৰৰ আশ্ৰয়স্থলীত উল্লেখযোগ্য যে যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত এলেকাত জৰুৰীকালীন সেৱা সমূহক সতৰ্কতা অৱলম্বন কৰি বানাক্ৰান্ত সেৱা আগবঢ়াবলৈ এক নিৰ্দেশ জাৰি কৰিছে সেই সময়ত এই অঞ্চলত স্বাস্থ্য বিভাগৰ কোনো লোক এতিয়াও উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্তই আনহাতে এতিয়াও নেৰা নেপেৰা বৰষুণ তথা কপিলী নৈৰ পানী বাঢ়ি থকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ তুমপ্ৰেং দাঁতি কাষৰীয়া কপিলী পৰিয়াল ৰাইজৰ মাজত আনপিনে পশ্চিম কাৰ্বি আংলং আৰু হোজাই পথৰ কুমাৰাকটাত পথৰ ওপৰেদি পানী বাগৰাত স্তব্ধ হৈ পৰিছে যোগাযোগ ব্যৱস্থা আমাৰ এইখিনি বোলে বৰ্ডাৰ এৰিয়া নগাঁও ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং বৰ্ডাৰ এৰিয়া মানে গৰৈমাৰীটো আগতে বেছি প্লাবিত হয় কাৰণ নদী কাষৰীয়া তাৰপিছত এইখিনি হ'ল চিকামাৰী কপিলী নদীয়ে পাৰ তাৰপিছত আছে চুটৱালী এনেকৈ তিনিটা ঠাইত মানে আমাৰ পানী হয় আৰু নেপুৰ ডেম এৰাৰ কাৰণে আমাৰ হোজাই আৰু কাৰ্বি আংলং চব ৰাস্তা ঘাটবিলাক যোগাযোগ
বিচ্ছিন্ন হৈ গ'ল কিছুমান মানুহ NRC যাবলৈ আছিলে ইয়াৰ ফলত পানীৰ কাৰণে NRC মানুহবিলাক যাব নোৱাৰা হ'ল আৰু যি ফলত পানী বাঢ়ি আছে এতিয়াতো আমাৰ যোগাযোগ সমস্যা এইবিলাক খোৱা দোৱাবিলাক গৰু ছাগলী সব মানে আমাৰ অসুবিধা পৰি আছে এইবিলাকৰ কাৰণে এতিয়া চৰকাৰে কি ব্যৱস্থা লয় বহুত এই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এইবিলাকতো গোটেই হোজাই নগাঁও এইবিলাক সব পানীৰ তলতে আছে বৰ্তমান মানুহৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে মানুহ বহুত কষ্টত মানে ভুগি আছে এতিয়া কালিৰ পৰা পানীটো সোমাইছে ছাৰ এতিয়া কেনেকৈ কৰিম এতিয়া হেৰি বানপানী ঘৰত সোমালেই এতিয়া আমাৰ বেমাৰী আজাৰী আছে থকা কৰা অসুবিধা এতিয়া মেডিকেলৰ পৰা হেৰি ডক্তৰকেও ঔষধ পাতি অহা নাই এতিয়া কেনেকৈ কৰিলে কেনেকৈ ধৰণৰ হ'ব ডাক্তৰটো অহা নাই অহা নাই বৈঠালাংছৰ পৰা যাচনিহী ৰিপৰ্ট কাট নিউজ অনুষ্ঠিত হৈ আছে ডিফু মাঞ্জা ৰোডৰ ARTC 2 নম্বৰ গেটৰ সমীপত অৱস্থিত শিৱ শক্তি মন্দিৰত শ্ৰী মঠ ভাগৱত কথা ভক্তি জ্ঞান যজ্ঞ শ্ৰী মঠ ভাগৱত কথা জ্ঞান যজ্ঞ শ্ৰৱণ কৰিবলৈ লুম্বাজং পৰিষদ সমষ্টিৰ ভিন্ন প্ৰান্তৰ পৰা ভক্ত লানি নিচিকা সোঁত বৈছে হয় এই কেইদিন শ্ৰী মঠ ভাগৱত কথা জ্ঞানৰ মহিমাৰে ভৰি পৰিছে শিৱ শক্তি মন্দিৰ চৌপাশৰ বতাহ আকাশে বতাহে গছ বিৰিখে কেৱল ভক্তিৰসৰ কথা এই ভক্তিৰসৰ কথা জ্ঞান যজ্ঞৰ মহিমা প্ৰচাৰ কৰি আছে কাৰ্বি আংলং জিলাৰ ধনশিৰি স্থিত শ্ৰী শ্ৰী ভাগৱত ধামৰ পণ্ডিত শ্ৰী লেখাৰাম হিমল শাস্ত্ৰী জैन महाराजे एक विशेष स्थिति को देखकर मंदिर के पुजारी जी ने हमसे आकर यह चर्चा किए मंदिर को हम आप सभी मिलकर यह कार्यों को करना चाहिए इस उद्देश्यों को लेकर जन जन तक मंदिर को हम दिखा सके दर्शन करवा सके एक प्रथम उद्देश्य यह है दूसरा उद्देश्य में जन जन तक भागवत परंपरा को भगवान राधा माधव को हर एक हृदय तक पहुंचाना पसंद करता हूं पहुंचाना चाहता हूं पहुंचाना भी चाहिए हमारी कार्य ड्यूटी भी यही है उसको लेकर हम चल रहे हैं दो ही कार्य दो उद्देश्य दो हैं दो उद्देश्य को लेकर चलें मैं चाहता हूं यह मंदिर जो शिव शक्ति मंदिर है जहां कथा हो रही है या भागवत उत्सव 7 दिवसीय 7 दिन की इस स्थान में जो मंदिर है वो मंदिर भव्यता के साथ बने यह बहुत सुंदर दिव्य बने क्यों एक तो भगवान का सम्मान है भगवान का सम्मान में किसी प्रकार का ठेस ना पहुँचे आज मंदिर जर्जर है उसको बनाने के कार्य कर्तव्य हम आपकी हैं भूमि का एक परिचय है बड़ा मीठा परिचय है कार्बी आंगलंग का बहुत विस्तार से परिचय है कार्बी आंगलंग को जानना बहुत आसान नहीं है कार्बी आंगलंग का जो व्यवहार है बहुत मीठा बहुत पवित्र है इस पवित्रता को बचाए रखने के लिए बड़े सुंदर मठ मंदिरों का भी आवश्यकता है कार्बी आंगलंग जो जनजाति है यह भगवान के परम भक्त रहे শাস্ত্ৰীজীৰ মুখেৰে নিশ্চিত শ্ৰী মঠ ভাগৱত কথা জ্ঞান যজ্ঞৰ মহিমা শ্ৰৱণ কৰি কেৱল ভক্ত মানৱখনে নহয় মন্দিৰটোৰ চৌপাশে থকা গছ বন লতিকাও উপকৃত হৈছে উল্লেখ্য আজি এই শ্ৰী মঠ ভাগৱত কথা মহিমা শ্ৰৱণ অনুষ্ঠানত আয়োজক কমিটিৰ সভাপতি লুনচে ইমো উপসভাপতি সত্যতেৰণ সহকাৰী সম্পাদক বিনন্দ ৱাৰী ক্লিয়াৰিছ ইনটিভি উপদেষ্টা তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণ মনোনীত সদস্য অজিত দে ডিফু পৌৰ নিগমৰ 4 নম্বৰ ৱাৰ্ড কমিছনাৰ সাধনা ৰং পিপি প্ৰমুখ বিশিষ্ট লোকসকলে উপস্থিত থাকে মন্দিৰ 1981 মন্দিৰ হলো তবে নানানটা মন্দিৰ ডেভেলপ মানে কাৰ্বি আংলং আংকাং Dari si Kima Sadim no, Assam Raipur, sedang bangsa Mandi, Kima Mission Jipan, Nono Athak ke Highway Mondir, semondir pakai si orang tidak lo, hasil bangsa Mondir kita tu Jipan, diri tu begitu inpen, bangsa Bogor
তাৰপিছত পুয়া কেম্প বংশ পুয়া কেম্প পেন itu nama hijaunya hangpen lahan sose bangsa mondir pada develop punya fansi itu komite senglo dan itu bangsa puya bangsa bangun tangdet pen bangsa anu se mondir construction dan pada develop punya fan itu kibori pon dulu maka ciwa pon dulu Kucitong dun ke elemen ke sadunarong PPP Ward Number 4 Commissioner. So mondir dong nasi tong dunang ko kala hello 1991 pe na so mondiring pulo. Da so mondiring pupen. Da so mondir panlang bong lo nili tame kiso ki un e ji ajat a program baba ajat ki sum sitame so mondir bang te media titi. Da si media titi ko join ni si nili tuma pan bang bong na so mondir bang bong pe na masi baba bang da kadong be ka baba bang te nili panai mon piglo ni tu panang lang piglo nili ki success mate ki longa son sami ni ulo biso ko e pen sami tu ulo amasi pini ka bangke bhagawat pula so puja pinangji pulo so puja pinangji pulo mat komiti nili tum senglo alang li tumo sang ho bangke alang li ke president lo nili bangke la so bhagawat long secretary lo la si nili tum thek an un an na bangke nili tum claim lo nili tum ri lo hang lo ni so ko na ne ko pini ka bi kwanta ni tum ri lo sitame la bang so mondir la pa 1991 amin kan penanta la so mondir develop ko the iboy ki thek long tek sido ko la si anutin ar leng ki the la bang CM EM pencheng lo anutin ahong hari a hindu tum same la so mondir ki pethe oji la so mondir ke alon ni pe do joji la so mondir phan karcho pe message je pan anutin tanang jirap ha pasina je la pen ja ko ni likit he do tik ni likit he tik ampong ke la so mondir phan akha veti akha pameji la pen ni ya kong tik ke ni lihin pen same rap ponji lumba jong angkang sia tum same ba ahin karbiat khaida de lo bang de pali pen je lo jati kre hine tum same la so mondir padi blok ya phan anutin tanang por idun hur ko bosi nirina tumang no nang lam nang je বহুত মানুহ অহা যোৱা কৰে পূজাৰ বিশ্বাসত আৰু মন্দিৰটো আজিলৈকে ডেভেলপ হোৱা নাই মানে উন্নতি হোৱা নাই আৰু অলপ মন্দিৰটো উন্নতি কৰিবৰ কাৰণে আজি 7 তাৰিখৰ পৰা 14 তাৰিখলৈ শ্ৰীমদ ভাগৱত অনুষ্ঠানটো পতা হৈছে ইয়াতো সকলো ৰাইজে আহি ধূনা চাকি বন্তি জ্বলাই কিবা এটা আগবঢ়োৱাৰ সেই দান দক্ষিণাৰে আৰু কিছুমান কালেকশ্যনৰ টকা পইচাৰে যাতে এই মন্দিৰটো আমি উন্নতি কৰিব পাৰোঁ বুলি এই অনুষ্ঠানটো পতা হৈছে আনহাতে এই শিৱ শক্তি মন্দিৰৰ পূজাৰীয়ে আমাৰ সাংবাদিকৰ আগত শিৱ শক্তি মন্দিৰৰ প্ৰসংগত ব্যক্ত কৰে যে মন্দিৰখন স্থাপন যোৱা 1981 চনতেই হৈছিল ইমান সুদীৰ্ঘ বছৰতো মন্দিৰটোৰ মেৰামতি কাৰ্য এবাৰো হোৱা নাই মন্দিৰৰ চালি উৱলি যোৱাত বৰষুণ পৰিলে মন্দিৰৰ মজিয়া পানী ভৰি পৰে পৰা আজিলৈকে 6 দিন হৈ আছে যাতে আমাৰ মন্দিৰৰ অৱস্থা নাই সবক মই হাৰ্দিক অনুৰোধ কৰিছোঁ যাতে এইটো মন্দিৰখন সবেই ৰাইজে সকলো ৰাইজে চাওক সকলো ৰাইজে আহি পেলাই ইয়াত ধ্যান দিয়ক সকলো ৰাইজৰ হয় মোৰ নহয় মই কেৱল পূজাৰী মন্দিৰ কাৰ্বি আংলং অন্তৰ্গত এইটো কাৰ্বি আংলঙৰ হয় যাতে ৰাইজৰ হয় ৰাইজে আহি পেলাই অলপ ধ্যান দিয়া দিলে আৰু ভগৱানে শান্তি পালে হয় ভগৱানৰ লগে লগে ময়ো শান্তি পালোঁ হয় আমি ভিতৰত যাওঁ বৰষুণ দিলে পানী বাহিৰত নাযায় আৰু পূজাৰ সময়তে বেছিকৈ পঢ়িব নোৱাৰোঁ ওপৰৰ পৰা ইমান ডাঙৰ হেৰি কিবা কৰে মাথাত পৰিব বুলি এইটো এটা ভয় কিন্তু ভগৱানৰ দুৱাৰ হয় আজিলৈকে ভগৱানে মাথাটো কৰিবলৈ দিয়া নাই সকলো ডাঙৰ মহোদয়বিলাকক হওক গুৱাহাটী থকা চৰকাৰক হওক ডাঙৰ মহোদয়বিলাক হওক মই চবেই মহোদয়বিলাকক হাৰ্দিক অনুৰোধ কৰি এইটো মন্দিৰত আসাম ৰাইফল 2 গেট ARTC 2 গেট মন্দিৰ শিৱশক্তি মন্দিৰত অলপ ধ্যান দিয়ক বুলি মই নিবেদন কৰিছোঁ আমিৰচন বে ৰিপৰ্ট কাট নিউজ হামৰেন নতুন বজাৰৰ পৰা হাৰলং জবে ভূমি সংৰক্ষণ কাৰ্যালয়লৈ যোৱা পথৰ অৱৰ্ণনীয় অৱস্থা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণৰ বাসগৃহৰ আগেৰে যোৱা এই গড়কাপ্তানি পথটিৰে স্বয়ং পৰিষদ সমষ্টি হাজাৰ হাজাৰ লোকে যাতায়াত কৰে
সীমাহীন কষ্টৰে যাতায়াত কৰে পথচাৰীসকল মেৰামতি কৰিবলৈ লৈ ঠায়ে ঠায়ে সম্পূৰ্ণ নকৰাকৈ পেলাই থোৱাত সম্পত্তি ধাৰাবাহিক বৰষুণত দুৰ্ভোগৰ সীমা নোহোৱা হৈছে ৰাইজৰ এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে হামৰেনৰ মাছমজিয়াৰ পথ বুলিবই লাগিব হামৰেন নতুন বজাৰৰ পৰা যোৱা এই গড়কাপ্তানি পথৰ মাজে মাজে বিৰাট বিৰাট খাল ধাৰাবাহিক বৰষুণৰ বাবে পথৰ মাজত জমা হোৱা বোকা পানীত খোজকাঢ়ি বা সৰু সৰু বাহন চলাই যাওঁতে যিকোনো মুহূৰ্তত ভয়ানক দুৰ্ঘটনাৰ আশংকা এই অৱস্থাৰে আৰু চৰকাৰে কিবা এটা কৰিব বুলি চাই থাকি ভাগৰি পৰিল ৰাইজ সেয়ে ৰাইজ নিজে উঠি পৰি লাগিল খালসমূহ মাটি বালি পেলাই পুৰ কৰিবলৈ অথবা কোৰেৰে খান্দি নলা কাটিছে ৰাইজে যাতে পথৰ মাজত থকা খালত জমা হোৱা পানী কাষলৈ নলালৈ ওলাই যাব পাৰে উল্লেখ্য যে এইসমূহ কাম গড়কাপ্তানি বিভাগৰ অধীনস্থ শ্ৰমিকসকলে কৰিব লাগিছিল কিন্তু হামৰেন গড়কাপ্তানি বিভাগীয় এনে শ্ৰমিকক দেখা নাযায় এই কামত দেখা নাযায় বিভাগটোৰ SDO, SOকে ধৰি এছে সকলোকো আনহাতে এই সন্দৰ্ভত চকুমুটা কুলিৰ ভাৱ আছে স্থানীয় জনপ্ৰতিনিধিকে ধৰি কাৰ্বি সাহিত্য পৰিষদ চৰকাৰ স্থানীয় ৰাইজৰ প্ৰশ্ন নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দি ভোটাৰৰ মন আকৰ্ষণ কৰা নেতা পালি নেতাসকল গ'ল কলৈ Kelaso tawar drain celang le lo jat jelo la department sorta lebar do ne avene te china dalo hotpan la tawar nang pan pe pro france thek long chot apar ka jong hele lang bi sai se lang bong sai se pusa celang lang we hori phan ne li tum thek long le pin la lebar tum man tu ne tu na thek long ningkan sipan batai sibang nang pan po la halo thek long apar ka SE ta thang lo SO ta thang lo lo SDO engineer ke hello pigelam lo ya dan lu cuma tawar sing nangi tawar nang pipet nang pilo he sarkar pen ke nang pilo anong pa yo no konsta puta ke claim atum lo pulo claim atum lo chok che ke che pete lo petang po pining no tum tawar ki milong po pu che ho lo non lang bom te proyon thok lang er lo non ke la sang tiar lo pene pa hinon ta bai chero pon ler lo ya tawar em ka ha tawar a hem tawar lo metin de na se em ma phantong ke lang pik ne ka che dan ka che than mu ve lo pulon ne ra da phantong ka che than mu ve lo pulon ne contractor bang ta ma ra ke sung bin lo jo padap jer lo per lo che hala tawar ke dam ke bang Katora bangke lang biang se dari motor le bang ta RC pe plug plug dala sila lang bia long an ke ang tan ke to yi fan sini tum non ting room pen bang ko thok we ta ke claim pon lo la si da kali ni tum ning kan bang dala son claim arat thur pak da claim lo si non ke tong ne da lo ma se sik sak ong ma sina lo we chen yi ri ma se la ni tum ke pang room ma se claim lo daga rong samar bang potrok nat sitai litum ke kam ke claim pang cheng lo pini pen bakel si non ke don arni sita non nilitum te organized bom po akrong sita nilitum nan matuwar kainu an sita nilitum dam pen se nilitum selampon bom ye phasin nilitum mathalo la se hala katralo hala vitamin pin ki jum je pen mat sit la ajir ding we data hai ki claim ke pe choklem lo ma petang pamel tang paka ke da son se litum man theklong lo la se non litum la son condition ta litum phunang kong lo penak matia yong se da lang tum yong se la vitamin mata hala chips metel yong se lang tum pi paka plonte ajir ding open se duji non ke ningkan isi anta pleng pedelo an hinothai kasik sak ke do lo non ni dokan e do puno he dila hormu chowan jar hentem pusta kisung hoina ho long hot pen ching koi pe jai pi to war si mi de lo pa te he di to bhara ti bat ke ave bo to bhara ta la ve jang lo pulote atowar si kahe no daglo po penangan auto tung ke nang dun det la son da du Luar kai no joine po utu talong le gari motoran tak siksak dulu song bang oh nang tuning tungwang we la pula sinang dunang bete tilu EM rong pen lapu harlong juwe angkang gari motor kacilele kisung ko anone rong arada tum kipo
lasi prabjin pen sorkar atumta ronga sorphan lang ponson te meseni nitum joni kan hinde ke pleng thu po lapu ha bujar pen ke wang lapu dak banglo wang pet atwar bangta beng anong semal hoilo angke ington koklo ama ingke tumang de ke dam ke wang akisung tuwar angke longlor arbe jangbom lo halong harlong khok thuju phai angke non mang ka harlong ta lang pon thira lo nitum ke dam ke wang hadu ka ke sung gari ke leng ta la pen ke koi krong wang thule lo nitum ke do ke dam ke sung PMS ada seriali pen PMS dak jersong ke wang na so aru da bangta beng anong semar hoilo nasi kasi mar tanga di mana mang ta chok chilo sa chok chi an chok chi sida la le ka petang hal den nitum na ta ke sung non ke du ke dam to war bang nitum te holik lok lang bong lok ke hat pon ke helat pon to war হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Sero India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000, Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Sea Mondir Children Park cum picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731 93652 07012. Sea Mondir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Atokimi Outlet brings you an amazing items for your kitchen and dining like Hawkins, Flax, Milton, Treo, etc. Along with makeup, cosmetics, and
Grocery items are also available according to your needs. Atorkimi outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া কাৰ্বি আংলং ভূমিত পুনৰ ভূমিষ্ঠ হ'ল এটি সংগঠনৰ এইবাৰ ছাত্ৰীসকলে মিলি গঠিত কৰিলে এই সংগঠন নৱগঠিত সংগঠনটিৰ নাম হৈছে সন্মিলিত কাৰ্বি আংলং মহিলা সন্থা চমুকৈ UKAWA বিভিন্ন ছাত্ৰ সংগঠন আৰু যুৱ সংগঠনে কাৰ্বি আংলং জিলাত ভৰি পৰাৰ পিছত এইবাৰ ছাত্ৰীসকলে মিলি গঠন কৰিলে সন্মিলিত কাৰ্বি আংলং মহিলা সন্থা সন্থাটিয়ে উপজি পুৱাতে নিজৰ জন্ম পৰিচয় আৰু লক্ষ্য ৰাইজক জানিবলৈ টিফু ক্লাবত 12 জুলাইত আয়োজন কৰিলে এখনি সংবাদমেল সন্থাৰ নেতৃসকলে সংবাদমেলত ব্যক্ত কৰিলে যে কাৰ্বি আংলং জিলাত যিমানবোৰ সন্থা বা সংগঠন আছে সেইবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ'লেও বিভিন্ন ৰাজনৈতিক দলৰ সৈতে জড়িত সেয়েহে আজিৰ সময়ত জিলাবাসীৰ বাবে প্ৰয়োজন হৈছে এখন সম্পূৰ্ণ অৰাজনৈতিক সংগঠনৰ আৰু এনে প্ৰয়োজনীয় তাতহে এই সন্থা জন্ম দিয়া হৈছে সন্থাই মহিলাসকলৰ বিভিন্ন সমস্যাৰ বিপক্ষে যুঁজি যাব এই সংগঠনে সংবাদমেলত জানিব দিয়া মতে মালিন ইংটিপিক সভানেত্ৰী মনু ক্ৰপিক উপসভানেত্ৰী ইন্দিকা ৱাৰিক সাধাৰণ সম্পাদিকা পূৰ্ণিমা ইংটিপিক সহকাৰী সম্পাদিকা আৰু সুন্তৰা ৰংহাংপিক বিত্ত সম্পাদিকা হিচাপে লৈ নৱগঠিত সন্থাটিক সত্যহতে ৩৫ গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰি গঠন কৰা হৈছে So कुछ अलग के मैंने बेलेग ऑर्गेनाइजेशन तो बता दो कि दो बिकॉज़ हमें एक तो मैंने को एक ऑर्गेनाइजेशन फॉर्म खुला लेकिन सब ऑर्गेनाइजेशन में स्टेयर अप जितो पे मैंने एक ता यूनिटी पीस इक्वालिटी दोने हम कुछ चिरुपेट पेन क्लेम पन को कुछ इफ्राम आंसर से हम मैंने पामी कॉन्सेनी पेनमेंट इली पेना किपी अकिटी तुंता दो बतु हाता आंसर से कि मिशन की जा पनी फंसी itu laso organization senga la venture chito kon fokusi mathapi United Karbi Anglong Women Association and the motto will be unity, peace and equality. So on 7 July our association has been gave birth around 12 o'clock. So far of that we all our friends we are from students zones, not only dealing with political parties. So our students, we friends have discussed about the women power that we women are lagging behind in any kind of work. Of course, 21st century people are saying that women and men are all equal, but in the truth case, in some point, that women are lagging behind. Men are leading to us. So it's like in Karbi Anglong, more than 300 organization has been formed. So women, it's a kind of less amount. So we friends discussed to form an association, especially for a woman, that those who are in need, the needy person, that those who are seeking for help, they could come to and approach to us, and then we will help to them. Not only in Karbi Anglong, apart from Karbi Anglong, also if something illegal is happening, then we would like to raise our voice. We will fight for them. How much we could, how much we can, we will fight for them, and then bringing all the organization in one umbrella, and then we will fight for them. So
So we are hoping that all the other organizations, they will help for us. We are new, and then we are fresh. We are starting our association freshly, especially for the women, and then we are hoping that they will help us. মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাত কাৰ্বি সাহিত্য পৰিষদৰ অধীনত কেইবাখনো কাৰ্যালয় নিৰ্মাণ কৰিছিল এলেকাত কাৰ্যালয়ত নিয়োজিত কৰ্মচাৰীসকলেও মাহেকীয়া চৰকাৰী দৰমহা ভোগ কৰি আছে কিন্তু নিজৰ কৰ্তব্য ঠিকমতে পালন কৰা পৰিলক্ষিত হোৱা নাই আদৰ যত্নৰ অভাৱত বিভাগীয় কাৰ্যালয়সমূহ পৰিণত হৈছে একোটা পৰিত্যক্ত ভৱনলৈ আৰু হৈছে মাথোন চৰকাৰী ধনৰ অপব্যয় সীমান্তৱৰ্তী খান্দলী ৰেশম বিভাগৰ কাৰ্যালয় এইখন কাৰ্বি সাহিত্য পৰিষদৰ অধীনস্থ ৰেশম বিভাগৰ পৰা নিৰ্মাণ কৰা মালবাৰী ফৰেন ৰেশম ষ্টেচনৰ পৰিচালকৰ কাৰ্যালয়খন আপোনালোকে নিশ্চয় ভালদৰে প্ৰত্যক্ষ কৰিছে কাৰ্যালয়লৈ কৰ্মচাৰীসকল আহে নে নাহে কাৰ্যালয়খন দেখি নিশ্চয় অনুমান কৰিব পাৰিছে আমাৰ কাট নিউজৰ সাংবাদিকে উক্ত স্থানত উপস্থিত হওঁতে প্ৰত্যক্ষ কৰে বিভাগীয় কাৰ্যালয়খনৰ বিশাল চৌহদ তথা কাৰ্যালয়খনৰ বাহিৰ ভিতৰত এই দুখ লগা দৃশ্য মানুহৰ আদৰ যত্নৰ অভাৱত কাৰ্যালয় তথা কোৱাৰ্টাৰসমূহৰ চৌপাশ বনলতিকাৰে ভৰি পৰিছে লগতে এয়া চাওক কালেক্টিভ মালবাৰী গাৰ্ডেনত পলোৱা গ্ৰহণ কৰিব পৰা খাদ্যৰ উদ্ভিদ আৰু লগতে এয়া পলু প্ৰতিপালিত কৰাৰ বাবে বিভিন্ন সামগ্ৰী আছে অযত্ন অৱস্থাত এই দৃশ্য দেখি অনুমান হয় প্ৰথম অৱস্থাত পলু প্ৰতিপালনকে ধৰি যাৱতীয় কাৰ্য ভালদৰে সম্পন্ন হৈছিল জানিব পৰা মতে এই কাৰ্যালয়ত ডেমনষ্ট্ৰেটৰ দুগৰাকী আছে এগৰাকী নৱদাস আৰু আনগৰাকী ৰাতুজ ভূঞা চকীদাৰ আছে দুজন পুৰণিজনৰ নাম ৰাতুল শইকীয়া আৰু আনজন নতুনকৈ জয়ন্ত কৰিছে এই কাৰ্যালয় পৰিচালনা তথা কাৰ্যকৰীৰ বাবে মুঠ 7জন ষ্টাফ আছে কিন্তু কাৰ্যালয়ত কৰ্মচাৰীৰ চিন চাপ পাবলৈ নাই অৱশ্যে ইয়াৰে মাজতে সহ পৰিচালক তথা আন এগৰাকী ডেমনষ্ট্ৰেটৰ এতিয়ালৈকে পঠোৱা হোৱা নাই বুলি এই সন্দৰ্ভত হামৰেনস্থিত ৰেশম বিভাগৰ অধ্যক্ষকে জানিব দিয়ে যদিও 7জনকৈ বিষয়া কৰ্মচাৰীৰে ভৰা কাৰ্যালয়খন এনে অৰাজক অৱস্থাৰ ৰেশম বিভাগৰ কাৰ্যবাহী সদস্য ৰাজু টিছই খবৰ ৰাখিছেনে হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ